আজিৰ পৰা 5 শতাধিক বৰ্ষৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে অতি শৃংখলিতভাৱে অসমত এটি নাট্যশৈলী প্ৰৱৰ্তন কৰে। তেৰাসৱে অংকীয়া নাটক ৰচনা কৰিছিল আৰু সেই নাটকত যিখিনি গীত, মাত, শ্লোক, পয়াৰ, পদচালনা, হস্তচালনা বা যিখিনি নৃত্যভংগীমা আছে সেইখিনি এই শতাব্দীৰ পিছত শতাব্দী মানুহৰ মাজত প্ৰবাহিত হৈ আহিছিলে আৰু তাৰ গীত মাতখিনি কণ্ঠে কণ্ঠে, মহাকণ্ঠে, সহস্ৰ কণ্ঠে ধাৰাবাহিকতা অক্ষুণ্ণ হৈ আহিছে। আৰু ইয়াৰ যিখিনি খোলৰ বোল বা ইয়াৰ যিখিনি গীতৰ সেইখিনি শাস্ত্ৰীয় পৰ্যায়ত ধৰা হৈছে, ধ্ৰুপদী বুলি ধৰা হৈছে। আৰু এই নৃত্যশৈলী আজি প্ৰায় 24 বছৰৰ আগতেই ভাৰতবৰ্ষত সমাদৃত হৈছে। সূত্ৰধাৰী নাচকে প্ৰমুখ্য কৰি কৃষ্ণ নাচ সেইখিনি ভাৰতৰ প্ৰধান নৃত্য হিচাপে স্বীকৃতি লাভ কৰিছে সংগীত নাটক অকাডেমীৰ যোগেদি। সম্প্ৰতি মাতৃভাষাত ভাওনাৰ সৃষ্টি হৈছে। সম্প্ৰতি নহয়, আজি ভালে কেইবছৰৰ আগৰ পৰা সৃষ্টি হৈছে। আৰু এই মাতৃভাষাৰ ভাওনাত দেখা গৈছে যে ইয়াৰ পদচালনাই হওক বা গীত মাততেই হওক বা ইয়াৰ লগত ব্যৱহাৰ কৰা বাদ্যানুষংগতে হওক তাত কিছু বিভ্ৰান্তি দেখা গৈছে। এইখিনি বিভিন্ন স্তৰত আলোচনা হৈছে। এইখিনি আলোচনা কৰিবৰ বাবে অহা 29 তাৰিখে শ্ৰীমন্ত শংকৰদেৱ ফাউণ্ডেশ্যনে আমগুৰিত এখন সভা আহ্বান কৰিছে। আমাৰ আশা উক্ত সভাত এটি অতি নিষ্ঠাৰ আলোচনা হ'ব আৰু তাতে বিভিন্ন স্থানৰ এই ভাওনাৰ লগত জড়িত পাৰদৰ্শী ব্যক্তিক, অভিনেতা, অভিনেত্ৰী, বিচাৰক, ভাওনাৰ দলক নিমন্ত্ৰণ কৰা হৈছে। আমিও উক্ত সভালৈ সকলোকে নিমন্ত্ৰণ কৰিছো আৰু আপোনালোক আহি পৰামৰ্শ দি যে কেনেকৈ আমাৰ এই ধ্ৰুপদী কলাক ইয়াৰ সনাতন যি মূল্যবোধ ৰক্ষা কৰিব পৰা যায় সেই সম্পৰ্কে আপোনালোকৰ পৰামৰ্শ আমি আশা কৰিলো আৰু আপোনালোকৰ সভাত উপস্থিতি কামনা কৰিলো।